আজি সেই আমি খুবেই ভাল লাগিছে আৰু তেওঁৰ কবি বন্ধু সকলোকো লগ পাইছোঁ মই খুবেই আনন্দিত আৰু আপোনালোক সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি গোটেই জীৱন একেলগে থাকিব পাৰোঁ সেয়ে আশীৰ্বাদ বিচাৰিছোঁ আৰু মই এইখিনিয়ে কৈছোঁ আচ্ছা গড়েশ্বৰৰ জীয়ৰী নলবাৰীৰ গুৱাহাটী এতিয়া গড়েশ্বৰ আপুনি মানে নলবাৰী আপুনি মানে পাগলাদিয়াৰ পাৰ আপুনি মানে পাগলাদিয়াৰ নদী আপুনি গড়েশ্বৰৰ জীয়ৰী হিচাপত গড়েশ্বৰৰ প্ৰতি টান এটা সদায় আছে সৌন্দৰ্যৰ প্ৰতি টান এটা সদায় আছে তাৰ লগে লগে যিহেতু মই এতিয়া নলবাৰীৰ বোৱাৰী হৈছোঁ গতিকে পাগলাদিয়াৰ প্ৰতি মৰমো আছে একেলগে নলবাৰীৰ প্ৰতিও একে এটা টানেই আহিছে আৰু হয়তো সেইটো সময়ৰ লগে লগে আহি পৰিব এটা আমি নিশ্চয় যিহেতু আমি এটা কবিতা সংকেত শুনিব পাম তেওঁৰ কবিতা মই তেওঁক লগ নোপোৱাৰ আগতেই তেওঁৰ এটা কবিতা খুবেই ভাল পাইছিলোঁ আৰু হোষ্টেলত থাকোঁতে খুব মাতিছিলোঁ সেইটো হৈছে নিৰু মই তাত দুখাৰী কৈ দিছোঁ নিৰু বহুত কেলেই গামোচা কৈ নল'ব আইনা খুব দিগদাৰ হ'ব সাগৰিকা সন্দিকৈ কলেজত সাগৰিকা বৰদলৈ ক'লে আছাতো এইটো তেওঁ ক'ব ভালকৈ তেওঁৰ কণ্ঠত বেছি ভাল লাগে মোৰ প্ৰিয় সাগৰিকা বৰদলৈ আজি পৰিয়ে হ'ল মই সেইটো নকওঁ বাৰু তেওঁৰ অইন এটা ভাল লগা মোৰ কবিতা সেইটো হৈছে জালুকবাৰীলৈ আহিলে মোক লগ নকৰাকৈ জালুকবাৰীলৈ আহিলে মোক লগ নকৰাকৈ নাযাব তথাপি তোমালৈ চাই থাকিম ভালে থকা শুনি ভালেই লাগিব দিয়াচোন বেয়া বুলি শুনিলে দুখৰ চনতে দি হওঁ হ'ব নেকি